গেষ্টিক কি হ'ল এনেকুৱা আছ যে নহয় মোৰ যে বিয়া হ'ব বিয়াত চব ঠিক হৈছে নহয় আমাৰ গম পাইছো পিছে বজা পাতি কৰা হ'ল নে নাই সব হৈছে আলু আনছি কুচু আনছি আৰু বিৰাট ডাঙৰ দুটা ডিঙু তেল আনছি গম পাইছো আৰু এনে কিবা মানুহক খুৱাবৰ কাৰণে ডাবলা আছে নহয় ডাবলা পোৱালি কেইটাকো মাৰিম আইবা লাগব কিন্তু হ'ব চিন্তা কৰিব নালাগে বাকি সব যোগাৰ হৈ গ'ল ন সব হৈছে আচ্ছা মাত্ৰ এটি জিলেপি আনব লাগে হ'ব তাৰমানে তই এই ফুটিতে এনেকৈ আছ একদম মজা লাছ হৈ যায় মোৰ টেনচন ছাৰ মানুহ বিয়া হলি বোলে কিবা বস্তু দে তইনো মোক কি দিবি তোক কিয় নিদিম মই জানাবানে তোক সহায় কৰি দিম আৰু যিবোৰ মানে সেই বিয়াত অহা যোৱা কৰা গাড়ী গোৱা সকলো মই ফিটিং কৰি দিম সঁচাই না ইমান ভাল তই যে মোক সৰু চাইকেলখন দিছিলি যে সেইখন আছে ন লুকাই থৈ দিছ লাগব না পিছত লাগিব বঢ়িয়া মোৰ মানে গাড়ীখন আজি কিবা বেয়া হৈছে তাকে ঠিক কৰিবলৈ দিছিলো এতিয়া আনিবলৈ যাওঁ তেল ভৰাব দিছে নাকি তেল ভৰাব দিয়া নাই কিবা বেয়া হৈছে ইঞ্জিন বেয়া হৈছে হয় না মোচন ভাল কৰিব পাৰলো হয় আমি নৰো না কি নোৱাৰো পিছে গেষ্টিক তই যা গৈ হে আহি যাম তেল আনছি দুটা জি ডাঙৰ হয় নেকি যাবি পিছে 500 টকা কিলো 500 টকা বহুত দাম না হবই লাৰি চালুং দে একো নাই যাবি কিন্তু বিয়াত হ'ব গোটেই ঘৰৰ মানুহগিলা আহিবি ওই আমাক নামাতা বিয়াত মাছুং দে সবে আহিবি একেলগে আহিবি চাপাই লেবু কিন্তু বিয়া কাৰ লগতে জিলেপি লগত পাছুঙাই ডাঙৰ ডাবলাটো মাৰিমে আহিবাই লাগু বিয়া খাবা আহিবি বিয়া যাবি 32 তাৰিখ জেঠা বিয়া খাবা যাবি যাম বিয়া খাবা যাবি যাং দে এই জোক ভালকে এনেকেনো বাকৰি জোখে না বান্দৰ এতে ভাল হ'ব খুটাটো কিমান মান হলনো মোৰ জোখটো কিমান গমেই নাপালো নহয় তই জোখছ নে মই জোখছো তাকেতো ইয়াতে হ'ব নেকি খুটাডাল ইয়াতে হ'ব লাগব জাগা কুলাব নে এইখিনিতে কুলাব মানে জাগাটো অলপ সৰু হ'ব নেকি সৰু যদি হৈছি ইটো ঘৰ ভাঙি দিং নেকি চাহা বহুত জাগা ওলাব এইটো ঘৰ ভাঙবে পকা ঘৰটো তোৰ বিয়াৰ কাৰণে তোৰ দ্বাৰা একো কাম নহ'ব বেলেগ কামলাক মাতিব লাগব আমিতো বহুত মানুহ মাতছুং সবেতো আহিবতো কিন্তু আমাৰ ডাবলাক মারলে মাংসটো নুকলাব নেকি পোৱালি কেটাকো মারব লাগব নেকি হয় না উই সাহাব কে হেৰি সেরেপটো কিমান মান মুনাইছে আমাৰ হেতু হিসাব মই নাজানো ৰ আমাৰ ৰগিলেহে জানব মাছৰ ৰগলে উই মেম সাহাব খালি ঘৰতে ঘুমাই থাকে মোৰ বিয়াত কাম কৰিব লাগে নাচনি নেকি হি এতেৰ বিয়া কামে কৰি আছে না উই মেম সাহাব কেন ইমান চিঞৰ বাখৰ কৰছাই কি হৈছে নয় গেস্তি কি হৈছে ইয়াৰ বিয়াৰ কাৰণে পকা চাৰাপটো কিমান বনাইছা 10-11 কেজি মান চাউলৰ বনাম বুলি ভাবছং সব মানুহ নাখায় নহয় কোনোবা কোনবাইহে খাব হ'ব না নহয় ইমান মানুহ আইবু সবেটো খাবা লাগবো মোটামুটি 100 কেজিটো লাগবো বাচ্চাবিলাকো খাবা দিম না মই সবকে অলপ অলপ খুৱাই দিম বিয়াৰ দিনাখন তেতিয়াহে ফূৰ্তি কৰি ভাল লাগব কথা কবা আহিছি চাৰাপ পাগললে গেলি হে ফূৰ্তি কৰিবা পাৰি নেকি এনে কি ফূৰ্তি কৰিবা নৰি হ'ব দে পিছে তোৰ হিচাপ মতে বনা উই সাহাব 5 কেজি চাউল দেখোন মদ ভাতৰ লগত খাই একলা শেষ কৰি দিমে মই কথা কবা আহিছি 5 কেজি চাউলৰ মদ খাই তই একেবাৰে দেখোন বেলটিয়ে থাকিবি বিয়া কেনেকা কৰিবি ন ওই মানুহটো এবাৰ ৰামহৰি বজাৰৰ পে হাল চাই অলপমান বাখৰ আনিবি মই চাৰাপটো একদম সুন্দৰকে বনাম হ'ব দে এইবাৰ বজাৰ পাৰত মই পকা একদম পুৰা কাঢ়া বাখৰ লৈ আহিম পুৰা কাঢ়া হ'ব কি ভাল লাগব পুৰা ভাল লাগব